নায়ক গংগাজল গব্বৰ দৰে ছবি আমি সকলোৱে চাইছোঁ। ৰাইজৰ ৰোষত পৰি চৰকাৰী বিষয়া কৰ্মচাৰী পলায়ন কৰা আমি দেখিছোঁ। শেহতীয়াকৈ ৰাইজৰ এনে ৰোষৰ সন্মুখীন হ'ব লগা হ'ল উৰিষ্যাৰ চৰকাৰ। যান বাহন আইন উলংঘন কৰি বুধবাৰে উৰিষ্যাৰ ভুৱনেশ্বৰৰ এজন সুৰাপায়ী অটো চালকে ৪৭,৫০০ টকা জৰিমনা ভৰি সংবাদ শিৰোনাম দখল কৰিছিল। চৰকাৰে প্ৰণয়ন কৰা নতুন যান বাহন নীতিৰ পৰা অতিষ্ঠ হৈ আজি উৰিষ্যাৰ ভুৱনেশ্বৰৰ ৰাজমল চকত ৰাইজে উভতি ধৰিলে চৰকাৰক। আৰক্ষীয়ে ৰাইজৰ যান বাহন তালাচী কৰি জৰিমনা অবিহাৰ বিপৰীতে ৰাইজ নামিল চৰকাৰী যান বাহনৰ তালাচীত। 98612 ৰাইজে চৰকাৰী বাহনৰ ফিটনেছ চাৰ্টিফিকেট, ৰোড পাৰ্মিট, ৰেজিষ্ট্ৰেশ্যন আৰু পলিউশ্যন কণ্ট্ৰল চাৰ্টিফিকেট চাবলৈ বিচাৰিলে। ইয়াৰ লগে লগে সোৱাদো লাগিল চৰকাৰী বাহনৰ চালকসমূহৰ মাজত। ৰাইজৰ ৰোষৰ পৰা বাচিবলৈ বহু চালকে পলায়ন কৰে। ইয়াৰ লগে লগে ৰাজমহল চকত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। লগে লগে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দল সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। ଆଜ୍ଞା ସାଧାରଣ ଲୋକ ଆମେ ନା, ଆମେ କେଉଁଠି ଦିନକୁ ଗଲେ ମଜୁରୀ 200-300 ପାଇବୁ କି ଇଏ ମାନେ 10,000, 15,000, 20,000 ଏମିତି ପାଇନାହିଁ। ଏଇଟା ନିଜେ ସେମାନଙ୍କ ଗାଡ଼ିରେ ଲାଇସେନ୍ସ ନାହିଁ, ସେମାନଙ୍କ গাড়ীৰ নিজৰ ইন্স্যুৰেন্স নাই। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিব লগা হয়। শেহতীয়া বাতৰি অনুসৰি পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণাধীন। নিউজ ডেস্ক ৰিপৰ্ট, ETV ভাৰত অসম।